নমস্কাৰ বৰ্ষাছ ফুড কৰ্ণাৰলৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে কুশলে আছে আৰু বৰ্তমান ময়ো ভালে আছোঁ। আজি আপোনালোকলৈ বহুত ধুনীয়া আৰু টেষ্টি ৰেচিপি এটা লৈ আহিছোঁ। সেয়া হৈছে প্ৰনছ অৰ্থাৎ মিছা মাছৰ কাৰী ৰেচিপি। এফালে মই মিছা মাছ লৈ লৈছোঁ আৰু এতিয়া এইখিনি ভালদৰে বাছি কুচি ল'ব লাগিব। এইটোৱে ডাঙৰ সমস্যা নহয়নে, বাছি কুচি চাফা কৰাটো বহুত টাইম লাগে। এতিয়া মই প্ৰথমতে এইফালে মূৰটো এৰুৱাই পেলাই ওপৰখিনি চাফা কৰি লেতেৰাখিনি এইদৰে চাফা কৰি দিছোঁ। তাৰপিছত খোলাটোও এৰুৱাই ল'ম। কিছুমানে কিন্তু খোলাৰে সৈতেও ৰান্ধে, ময়ো কেতিয়াবা ৰান্ধোঁ। আজি কিন্তু খোলাটো এৰুৱাই লৈছোঁ। আৰু খোলা সৈতে ৰান্ধিলে মিছা মাছটো একদম ৰঙা হৈ যায় আৰু মচমচীয়া হয়, কিন্তু আজি খোলাটো এৰুৱাই দিছোঁ, সেইকাৰণে অকণমান বগা বগা দেখাব। এতিয়া এইদৰে চাফা কৰি লৈছোঁ গোটেইখিনি। চাফা কৰি মেলি বনাওঁতে মেলোঁতে 1 ঘণ্টামান লাগে, কিন্তু খাওঁতে আকৌ লাগে 10 মিনিট সময়, নহয় জানো? বনাওঁতে 1 ঘণ্টা, খাওঁতে বওঁতে 10 মিনিটতে শেষ। কিন্তু কি কৰিব, বনাবতো লাগিব, হয় নাই? কষ্টৰ ফল সদায় মিঠা হয়। আৰু ভালদৰে মেহনত কৰি যেতিয়া বনাওঁ মেলোঁ, আমাৰ ফেমিলিক খুৱাওঁ বা নিজেও খাওঁ, মনটোও ভাল লাগে। তেওঁলোকৰ ভাল লাগিলে আৰু মনটো ভাল লাগিলে শৰীৰটোও ভালে থাকে, নহয় জানো? গতিকে এইদৰে এইখিনি চাফা কৰি লৈছোঁ মই। আৰু এয়া চাফা কৰা হৈ গ'ল। আৰু মিছা মাছৰ এইখিনি কি বুলি ক'ম জানো, ভৰিয়ে ক'ম নে ঠেঙে ক'ম, এইখিনি লাগিলে আপোনালোকে গুচাই ল'ব, মই কিন্তু ৰাখি দিছোঁ। আৰু এইফালে লগত এতিয়া সামগ্ৰীখিনি লাগিব নহয় বনাবলৈ। নাৰিকল কেইপিচমান লৈ ল'লোঁ, কেঁচা জলকীয়া, তাৰপিছত বিলাহী, এইফালে আদা নহৰু পিঁয়াজ এইখিনি লৈ লৈছোঁ। আৰু এইখিনি প্ৰথমতে পিঁয়াজ আদা আৰু নহৰুখিনি প্ৰথম পেষ্ট কৰি লওঁ। একেলগে গোটেইখিনি কাম কৰিয়ে লওঁ, একেবাৰতে গোটেইখিনি পেষ্ট কৰি লওঁ। তাৰপিছত একেটা বাতিতে মই কেঁচা জলকীয়া আৰু বিলাহীখিনিও পেষ্ট কৰি ল'লোঁ। আৰু এতিয়া আচল বস্তুটো এয়া হৈছে নাৰিকল। নাৰিকলে বেছি টেষ্টি কৰিব এই কাৰীখিনি, গতিকে নাৰিকল কেইপিচ পানী দি পেলাই পেষ্ট কৰি লৈছোঁ, কাৰণ নাৰিকলৰ গাখীৰখিনিহে লাগিব, সেইকাৰণে পেষ্ট কৰি অকণমান পানীও মিলাই থৈছোঁ। তাৰপিছতে বাতি এটাতে মই জিৰা, ধনিয়া, হালধি গুড়ি, ৰঙা জলকীয়া গুড়ি আৰু কালাৰটো ধুনীয়া হ'বৰ কাৰণে কাশ্মীৰ ৰেড চিলি পাউডাৰ অকণ লৈছোঁ, তেতিয়াহে কাৰীটো ধুনীয়া ৰঙা ৰঙা দেখাব। আৰু এইখিনি পানী দি ঘুটি এইদৰে পেষ্ট কৰি ল'লোঁ। আৰু এতিয়াই নাৰিকলখিনি এইদৰে চাকনিখনে চেকি দিছোঁ, যাতে গাখীৰখিনি ওলাই যায়। আৰু এয়া চাওক বগা ধুনীয়া গাখীৰখিনি ৰেডি হৈ গৈছে, কাঢ়া হৈছে একদম। তাৰপিছত এতিয়া মই কথাৰ কোবত মিছা মাছখিনি কৰিব পাহৰিলোঁ, নিমখ হালধি সানিবলৈ, সেইকাৰণে এতিয়াই সানি লৈছোঁ। আৰু একো নাই বাৰু, লগে লগে সানিলেও। এইফালে কেৰাহীত তেল গৰম হ'লেই মাছকেইটা দি ফ্ৰাই কৰি লৈছোঁ। মিছা মাছ বেছি সময় ফ্ৰাই নকৰিলেও হয়, বেছি সময় কিন্তু ফ্ৰাই কৰিলে লিকটীয়াহে হয় মাছকেইটা, গতিকে অকণমান সময় ফ্ৰাই কৰি উঠাই ল'লেই হয়। এনেও গ্ৰেভিটো উতলি সিজিবই নহয় ভালকৈ। আৰু এইখিনি কাঢ়ি ল'লোঁ। একেখিনি তেলতে এতিয়া শুকান জলকীয়া এটা দি দিছোঁ, আৰু পিঁয়াজ আদা নহৰু যিটো পেষ্ট বনাইছিলোঁ সেইখিনিও এতিয়া ইয়াতে তেলতে দি দিছোঁ। পিঁয়াজৰ কেঁচা ভাৱটো যোৱালৈকে অকণমান সময় ফ্ৰাই কৰি থাকিম। ফ্ৰাই হোৱাৰ পিছতে অকণমান সময়ৰ পিছতে আকৌ বিলাহী আৰু কেঁচা জলকীয়া যিটো পেষ্ট বনাইছিলোঁ সেয়াও দি দিছোঁ। সেয়াও এনেদৰে অকণমান সময় ভাজি লৈছোঁ। তাৰপিছতে মছলা পেষ্টটো বনাই থৈছিলোঁ নহয়, সেইখিনিও দি দিছোঁ। সেইখিনি দিও অকণমান সময় ভাজি থাকিম, যাতে মছলাৰ পৰা তেল অকণমান বাহিৰ হয়, সেইটো জোখতে ভাজি লৈছোঁ। আৰু এতিয়া জোখমতে নিমখ দি দিছোঁ। আৰু এতিয়া ওপৰে ওপৰে নাৰিকলৰ গাখীৰখিনিও দিছোঁ। ইমান ধুনীয়া দেখাইছে, যেন মই গাজৰৰ হালোৱাহে বনাইছোঁ। একেবাৰে কালাৰটো ইমান ধুনীয়া হৈছে, গাজৰৰ হালোৱাত যেন মই ক্ৰীমহে দি দিছোঁ, তেনেকুৱা দেখাইছেগৈ। সঁচাকৈ দেখিবলৈও ধুনীয়া হয় আৰু কিন্তু খাবও বৰ ধুনীয়া হয় দেই। আৰু এইদৰে ভালদৰে হেতাৰে ঘুটি মই এইদৰে মিক্স কৰি ভাজি আছোঁ। গ্ৰেভিটো বহুত ডাঠ হৈছে, সেইকাৰণে ওপৰে ওপৰে পানীও দি দিছোঁ, কাৰণ উতলিব লাগিব, মিছা মাছখিনিও সিজিব লাগিব, গতিকে পানী দি দিছোঁ। গাখীৰ থকা বাতিটোতে পানী ল'লোঁ যে, সেইকাৰণে বগা বগা দেখাইছে। আৰু এইদৰে গ্ৰেভিটো উতলি আছে, আৰু উতলি থাকোঁতে মই মিছা মাছখিনিও দি দিছোঁ। মিছা মাছখিনি দি পেলাই গ্ৰেভিটো উতলাই মই মিছা মাছখিনি অকণমান দেৰি সিজাই লওঁ। গ্ৰেভিটো নিজৰ জোখমতে ল'ব পাৰিব, ডাঠ পাতলা যেনেকৈ খায়। মই এইদৰে ডাঠ কৰি ৰাখিছোঁ, আৰু মোৰ এইখিনি অলৰেডি হৈয়ে গৈছেগৈ। কাৰীখিনি ৰেডি হৈয়ে গ'ল, আৰু এতিয়া ওপৰে ওপৰে কেঁচা ধনিয়া পাত দি দিছোঁ। আৰু আমাৰ ককনাট প্ৰনছ কাৰী ৰেডিয়ে হৈ গ'ল।
এয়া চাওক ইমান ধুনীয়া হৈছে আৰু গ্ৰেভিটো মই এইদৰে ডাঠ কৰি ৰাখিছোঁ ৰুটি বা ভাতৰ লগত খাবলৈ বৰ ধুনীয়া হয় আপোনালোকে যদি এইদৰে বনাই খোৱা নাই খাবচোন একেবাৰে সহজ উপায়েৰে হৈ যায় আৰু মই আশা কৰিছোঁ আপোনালোকে আজিৰ ৰেচিপিটো নিশ্চয় ভাল পাইছে আৰু যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই তেনেহ'লে আজিলৈ আহিছোঁ বাই বাই ভিডিঅ'টো চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ